আহোমৰ দ্বিতীয় ৰাজধানী স্বৰ্গোৱা বামুণী কোঁৱৰৰ মৈদাম দেখিলে হয়তো আপোনাৰ চকু কপালত উঠিব, কিয়নো চাৰিওদিশে কেৱল হাবি বনে আগুৰি ধৰিছে। আপোনালোকে দেখা পাইছে মৈদামটো অতি জাৰদীৰ্ণ, ইমানেই জাৰদীৰ্ণ আমাৰো ওপৰলৈ যাবলৈ কিছু শংকাবোধ হৈছে। সেইকাৰণে আমি আৰু ওপৰলৈ নাযাওঁ বুলি ভাবিছোঁ। আমি এই আপাহতে প্ৰশাসন চৰকাৰক অনুৰোধ জনাওঁ যে এই বামুণী কোঁৱৰ মৈদামটো অতি শীঘ্ৰে সংৰক্ষণ আৰু সংবৰ্ধন কৰে যেন। স্থানীয় ৰাইজে জনোৱা মতে স্বৰ্গোৱা মৈদামৰ বহুতো অংশ বেদখলকাৰী কবলত। পুখুৰীয়ে হওক মৈদামেই হওক এতিয়ালৈকে কোনো ব্যৱস্থা চৰকাৰে লোৱা নাই, ৰাইজেও নাই। আৰু এই এইটো মৈদাম ডাঙৰ এই মৈদামটোৱে বহাচোন এটা মৈদাম নহয়, এই মৈদামটোৰ সিফালে আৰু এটা মৈদাম আছিলে, মাজেদিয়া ৰাস্তাটো আহিছে। সেই মৈদামটো খান্দি 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 মানুহৰ ঘৰে তাত গৈ পেলাই এতিয়াও আছে। যিটো বৰ্তমান মৈদাম বৰ্তমান জীৱিত অৱস্থাত আছে, এই মৈদামটো সন্মুখত আমি দেখিছোঁ এঘৰ মানে মানুহৰ ঘৰ আছে, বসতি মানে কৰিছে আছে। এইটো সন্দৰ্ভত আমি কি কয়? এই ক্ষেত্ৰত এওঁলোকৰ একো মাত্ৰ কথা একো নাই, কোনো নাই। এইটো মৈদামৰ মাটি। কিন্তু মইতো কৈছোঁ ৰাইজেতো দেখিছে সেই মানুহক বহি আছে, ৰাইজে সেই মানুহক সেই মৈদামটো সন্মুখৰ পৰা কিয় অঁতৰাই দিয়া নাই? হেৰি নহয়, মানুহৰ অৱস্থাটো খুব বেয়া। এইটো এবছৰ দুবছৰ নহয়, হয় হয়, এইটো বহুত বছৰ অন্তত নিয়াৰ এবাউট 8 years মানে ইমান 9 years ইমান তাৰমানে মাক বাপেকৰ পৰা ইয়াত আছে। ঠিক আছে, পুনৰ আমি আকৌ এটা কথা আহিছোঁ, যিকেইঘৰ মানুহে যিকেইটা সমান মৈদাম বুলি কি কৈছে, সেই মৈদামকেইটা তেওঁলোকে মানে অলৰেডি কাটি কাটি সমান কৰি লৈ ঘৰ দুৱাৰ মানে বনালে, আৰু কি তাৰে এফাল আছে বুলি কি কৈছে ন? এফাল মানে এই ডাঙৰটো, বাকী যিবিলাক এইটো লাইন পাতিলে বহুতলোকে আছিলে, এইটো ৰাজমাই বাগানৰ অংশ আছিলে, সেই বাগানত থাকোঁতেও মানে সেই বাগানো কাটি দেখিছোঁ। আৰু সৰু সৰু অলপ বৃদ্ধা পাছালে সেইখিনি তাৰ বাগান মাটি পৰি গ'ল, এইটো চৰকাৰীভাৱে দিয়া মাটি। তাৰমানে আপুনি ক'ব বিচাৰিছে স্বৰ্গোৱাত যিমানখিনি পুৰণি কীৰ্তিচিহ্ন আছিলে, সেই গোটেই কীৰ্তিচিহ্ন তাৰমানে অলৰেডি মৃতপ্ৰায় অৱস্থাত আমি তাৰমানে সৰু সুৰা মৈদামবোৰ নাই, আৰু চব সমান হৈ গ'ল। আৰু মাত্ৰ এতিয়া পুৰণি কীৰ্তিচিহ্ন বুলি জাষ্ট এটা পুখুৰী আৰু এটা এই ডাঙৰ মৈদামটো এটা মানে আছেগৈ। আৰু